নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোক সকলোকে ক্ৰিয়েটিভ ৱৰ্ল্ড বাই পুজা চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু সকলোকে ৰঙালী বিহুৰ অলেখ শুভকামনা আৰু শুভেচ্ছা জনালোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ এটি ধুনীয়া জোনবিৰি, যিটো আপোনালোকে দেখিবলৈ পাব। আপোনালোকে ঘৰতে বহি বনাব পাৰিব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ। পোনপ্ৰথমে আমি এনেকৈ ক্লেবোৰ ভালকৈ মিক্স কৰি ক্লেবোৰ লগাব লাগিব আৰু এনেকৈ কাগজ কাটি লৈছোঁ আৰু কাগজৰ ওপৰত এনেকৈ ভালদৰে মোহাৰি ক্লেটো লগাব লাগে, নহ'লে মানে শ্বেপটো নাহে। আৰু মনত ৰাখিব যে ওপৰৰখিনি অকণমান ওখকৈ আৰু ছাইডৰখিনি অকণমান মানে ক্ষীণ কৰি দিব লাগিব আৰু এনেকৈ ব্লেডেদি বা অইন ধাৰ বস্তুৱেদি এক্সট্ৰা থাকি যোৱাখিনি কাটি দিব লাগে। আৰু যিমান হাতেৰে মানে এনেকৈ পিটিকিব সিমানেই বস্তুটো গ্লেজ আহে, নহ'লে ক্লেটো ফাটি যোৱাৰ চান্স থাকে আৰু প্ৰায় মানুহৰে এনেকৈ ফাটি যায়। সেইবাবে ভালকৈ অলপ টাইম লাগিব বস্তুটো, কিন্তু এনেকৈ গ্লেজ আহিব। আপোনালোকে চাবই পাৰিছে চাগে ধুনীয়া এটা গ্লেজ এটা আহি আছে। তেনেকৈ হাতেৰে ভালদৰে পিটিকি থাকিব লাগে। আপোনালোকে জনাবচোন আপোনালোকৰ কাৰ এনেকৈ জুৱেলাৰীবোৰ এনেকৈ ফাটি যায়, তেতিয়াহ'লে মই ধুনীয়া টিপছ দিম আপোনালোকে কেনেকৈ ইউজ কৰিব পাৰিব, কিহৰ লগত ইউজ কৰিলে ভাল হ'ব। আৰু এতিয়া জোনটো বনোৱা হোৱাৰ পিছত এতিয়া আমি এই কাটাৰটো দি ওপৰত চিনটো দিম, কাৰণ তাৰ ওপৰত আকৌ এক্সট্ৰাকৈ ক্লে লগাব লাগে। আৰু মনত ৰাখিব যে ক্লেটো বহুত সোনকালে শুকাই যায়, তো সেইবাবে আপোনালোকে সিমান পৰিমাণত আৰু সিমানখিনি টাইমতে আপোনালোকে এইখিনি মানে মাৰিব, মানে ক্লেখিনি মিহলাব আৰু লগাব, কাৰণ থৈ দিলে বস্তুটো শুকাই যাব আৰু পিছৰ ডিজাইনটো আপোনালোকে কৰিব নোৱাৰে। এনেকৈ বক্স কৰি আমি এনেকৈ প্ৰথমতে বনাই লৈ এতিয়া আমি তাৰ ওপৰত লকটো লগাই দি আছোঁ। আৰু এই লকটো অকণমান দীঘলকৈ লগাব, কাৰণ দীঘলকৈ লগালেহে জোনবিৰিটো মানে ভালকৈ টাৰ্চেলডালত লাগি থাকিব। কাৰণ বিহু নাচিবৰ কাৰণে লাগে, যিহেতু বিহুটো গোটেই মাহটো জুৰি নাচে, সেইবাবে অলপ ষ্ট্ৰং হ'লে বস্তুটো ভাল হয়, ওলাই যোৱাৰ চান্সেছ কম থাকে। আৰু এনেকৈ ছাইডত মই এনেকৈ দুটা লগাই দিছোঁ তাঁৰ, কাৰণ তাঁৰটো লগোৱাৰ কাৰণ আছে, ইয়াৰ ওপৰত আৰু এটা মানে লগোৱা হ'ব, সেইবাবে তাঁৰটো লগালে ছাপোৰ্ট ছিষ্টেমটো ভাল হয়। আৰু এনেকৈ ক্লেটো ভালদৰে মোহাৰি দীঘল কৰি ল'ব, কাৰণ দীঘল কৰি লোৱাৰ পিছতে এটা শ্বেপত দীঘল কৰিলেহে বস্তুটো ভাল হয়, বক্সটো বনাবলৈ ভাল হয়। নহ'লে যদি ভাঙি যায় তেতিয়াহ'লে কৰিব বৰ দিগদাৰ হয়, কাৰণ তেতিয়া একজেক্টলি শ্বেপটো নাহে মানে, আৰু যিমান ফিনিচিং দিব বিচাৰে সিমানখিনি নাহে। আৰু এদিনত নাহে বাৰু, সদায় কৰি থাকিলেহে সেই ফিনিচিংটো আহিব। আপোনালোকে ট্ৰাই কৰি থাকিব সদায় যিমানখিনি পাৰে সিমানখিনি নিখুঁত কৰিবলৈ চেষ্টা কৰিব। মোৰো হোৱা নাছিলে বাৰু, এতিয়া হৈছে। এতিয়া আপুনি এনেকৈ এইফালৰ পৰা সিফাল কৰিব, একেটা শ্বেপতে লগাব যাতে নেক্সট টাইম কাটিবলৈ ভাল হয়। এতিয়া আৰু এনেকৈ কাটি দিব। কাটি দিয়াৰ কাৰণটো হ'ল যে যাতে পেঞ্চিলটো যেতিয়া লগোৱা হয় সেইখিনি সময় যাতে ই ওখ হৈ নাথাকে। যেনেকৈ সিফাল লগাইছে তেনেকৈ ইফালো লগালে যাতে বস্তুটো সমান হৈ যায়, সেইবাবে মাজৰখিনি কাটাৰটো দি অকণমান কাটি দিব লাগে, তেতিয়া সমান হৈ যায় মানে। এতিয়া আমি এই ওপৰৰ ৰৈ যোৱা অংশখিনি, যিখিনি জোনবিৰিৰ ওপৰত আমি থৈ দিছিলোঁ তাঁৰ এডাল লগাই, তাতে আমি এনেকৈ লগাম। আৰু এই যে ওপৰত দেখিছে পাতৰ নিচিনা, সেইখিনি তাঁৰ কাটি বনোৱা হৈছে, এনেই ৰেডিমেড নাপায়। আৰু মাজৰ ৰাউণ্ডটোও মই তাঁৰ কাটিয়ে বনাওঁ, কাৰণ ৰেডিমেডবোৰ কালাৰ যোৱাৰ চান্সেছ থাকে। এতিয়া আমি এনেকৈ ইয়াতে ফেব্ৰিকুইক বা ফ্লেক্সিকুইক যি আপোনালোকে ব্যৱহাৰ কৰে সেইবোৰ দি লগাই দিব। আৰু মনত ৰাখিব যে অকণমান জোনবিৰিটো যাতে হাতেদি অকণমান হেঁচি দিয়ে, তেতিয়া ই ফুলি উঠে, মানে চেপেটা হৈ নাযায়। আৰু ই শুকোৱাৰ পিছত আপোনালোকে অকণমান চিৰিজ পেপাৰ লগাই দিব। চিৰিজ পেপাৰটো লগালে আৰু অকণমান মানে শ্বেপ আহে ধুনীয়া। তাৰপিছত মই তাঁৰ লগাই দিওঁ। এতিয়া আমি তলৰ যিখিনি মণি ওলমাই দিম তাৰ বাবে তাঁৰ ৰেডি কৰি আছোঁ। এইখিনি আপোনালোকে এনেকৈ কাটাৰেদি কাট কৰি ল'ব।
আৰু জোনবিৰিটোৰ তলত ফেব্ৰিকুইক দি লগাই দিব পাৰে। এতিয়া আমি ইয়াতে মাৰি আছোঁ এছিয়ান পেইণ্ট। ফেব্ৰিকো মাৰিব পাৰে, যাৰ যেনেকুৱা সুবিধা হয়, যোনে যেনেকুৱা কালাৰ ভাল পায়। তাৰপিছত আমি লগাই আছোঁ ৰঙা ৰঙৰ ফেব্ৰিক কালাৰ। তাৰপিছত ইয়াতে মই মীনাও ইউজ কৰোঁ। আপোনালোকে চাব পাৰিছে চাগে গ্লেজটো, কাৰণ অকল ফেব্ৰিকেদি কালাৰটো বহুত ডেম হৈ যায়। মই কাৰণে মীনা আৰু ফেব্ৰিক দুটাও মিহলি ইউজ কৰোঁ। এইটো কমপ্লিট হোৱাৰ পিছত আমি ইয়াৰ টাৰ্চেলটো গাঁঠি দিম। ৰঙা ৰঙৰ টাৰ্চেল, চিম্পল টাৰ্চেলে গাঁঠিছোঁ আৰু মই ৰেডিমেড ইউজ নকৰোঁ, কাৰণ ৰেডিমেড মোৰ মানে ছিঙি যোৱাৰ ভয় থাকে আৰু বেছি নাথাকে, মানে 3ডাল বা 4ডালে থাকে। মই 5ডালমান কৰি দিওঁ বা 6ডাল কৰি দিওঁ, যাৰ যেনেকুৱা সুবিধা হয়। কাৰণ ভাৰী লৈ কথা, নাচি থাকোঁতে পৰি গ'লে পিছত বেয়া লাগিব, সেইবাবে মই নিজে হাতেৰে লাগিলে কষ্ট হ'লেও নিজে গাঁঠি দিওঁ। তলত মণিগুটিখিনি লগাই দি আছোঁ ফেব্ৰিকুইকেদি। এতিয়ালৈকে আপোনালোকে চাব পাৰে কেনেকুৱা লাগিছে। প্লিজ ভাল পালে লাইক, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট। আজিলৈ আহিছোঁ, বাই বাই।